আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল এই বাক্য শাৰী আখৰে আখৰে পালন কৰি আছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। এখন সামূহিক চিকিৎসালয় যাৰ পৰিৱেশে উদঙালে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উন্নয়নত সুকুলাচুৰ। এক্স-ৰে আৰু আল্ট্ৰাচাউণ্ড যন্ত্ৰটো দেখাত আছে কিন্তু কামত নাই। প্ৰায় গোটেই মাহটোৱে বিকল হৈ থাকে যন্ত্ৰ দুটা, ফলত ৰাইজে আহি বাৰে বাৰে ঘূৰি যাব লগা হয়। আনফালে বহিৰাগত কোম্পানীয়ে এক্স-ৰে কক্ষত প্ৰদান কৰে সামগ্ৰী, কিন্তু বিকল হোৱাৰ পিছত সেই কোম্পানীটোৱে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ ৰাইজৰ। এক প্ৰকাৰৰ বহিৰাগত কোম্পানীয়ে লুণ্ঠন-ৰাজ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইয়াৰ উপৰিও চিকিৎসালয়খনত নাই পৰ্যাপ্ত পৰিমাণে চিকিৎসক, যাৰ ফলত চিকিৎসকৰ অভাৱত যমৰ যাতনা ভুগিছে ৰোগীয়ে। FRU স্বীকৃতি প্ৰদান কৰিয়ে দায়িত্ব শেষ কৰিলে চৰকাৰে। ব্যক্তিগতভাৱে এক্স-ৰে আৰু আল্ট্ৰাচাউণ্ডৰ প্ৰতিষ্ঠানসমূহৰ লগত চিকিৎসালয়খনৰ কৰ্তৃপক্ষই এক গোপন বুজাবুজি কৰি চিকিৎসালয়ত এইবিলাক সুবিধা বন্ধ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এই ঘটনা ধুবুৰী জিলাৰ চাপৰ সামূহিক চিকিৎসালয়ৰ। মোৰ নাম শেখ ৱাহিদুৰ ৰহমান, মই চাপৰৰ স্থায়ী বাসিন্দা। মোৰ হাতটো ভঙা আজি 1 মাহ 10 দিন হ'ল। ইহঁতে কৈছে 1 মাহৰ পৰা বন্ধ হৈছে। মোৰ নিজৰ হাত ভাঙিছে 1 মাহ 10 দিন হ'ল। মই বাৰে বাৰে আহি আছোঁ। ইয়াৰ মাজতে ইহঁতৰ টেকনিচিয়ান আহিছিল, আহি কৈছে হ'ব, ঠিক হ'ব। 3 দিন সময় ল'ল, হ'ব। তাৰপিছত 3 দিন সময় নাই। তাৰপিছত এখেতৰ বিচাৰি ফুৰিলে আহে নে নাই, এখেত কেতিয়াও নাহে। মেচিন বেয়া কাৰণে নাহে। ময়ো যোৱাকালি ফোন কৰিছোঁ এখেতক, কি হ'ল আপোনালোকে নাহে কিয়? মেচিন বেয়া, ঠিক আছে, আপুনি আহি জনাবতো লাগিব আমাক। নজনাই উল্টা মিছবিহেভ কৰিছে। আছে আমাৰ ৰেকৰ্ডিং আপোনাক দি দিম, ঠিক আছে। তাৰপিছত আমি ইনচাৰ্জক সুধিলোঁ, ছাৰ কি হয় এক্স-ৰে মেচিনটো? ইনচাৰ্জ ছাৰ ডাইৰেক্ট এটাই কথা, এইটো আমাৰ আণ্ডাৰত নাই, গভৰ্ণমেণ্টৰ আণ্ডাৰত নহয়, এইটো প্ৰাইভেটৰ আণ্ডাৰত। সেইখিনি কথা কৈছিলে। কথা হ'ল যদি থাকিও কাম নহয়, মানে থাকি গৰু নাবাই হাল, কি লাভ বন্ধ কৰা ভাল। আৰু যদি প্ৰাইভেটে হয়, এইটো প্ৰাইভেট উঠাই দিওঁ, আমি নিজা প্ৰাইভেট বহাই লওঁ। কাৰণ ইয়াৰ হস্পিটেলৰ সন্মুখতে দুটাকৈ এক্স-ৰে মেচিনৰ দোকান আছে, তাতে চাওক, আপুনি ভিৰ চাওক। মই এনেহেন লাগে ইহঁতে কিবা এটা টাই আপ হৈছে ইহঁতৰ মনত, তেনেকুৱাই লাগে। আপুনি নিজে এতিয়াই যাওক, তাতে যে ভিৰ চাওক এক্স-ৰে, আৰু ইয়াত ইহঁতে কিবা এটা টাই আপ হ'বই লাগিব, নহ'লে কিয় এনেকুৱা হ'ল? আজি 1 মাহ লাগে নেকি গুৱাহাটীৰ পৰা এজন টেকনিচিয়ান আহি ভাল কৰোঁতে? তাৰপিছত আহি 3 দিনৰ ভিতৰত আহিব, নাই। এখেতেও নাহে কেতিয়াও। এটেণ্ডেঞ্চ চাওক, এখেতৰ এটেণ্ডেঞ্চ চাওকচোন আপোনালোকে এবাৰ। এই বাহিৰত যিবিলাক পাৰ্চনেল এক্স-ৰে মেচিন আছে, ইয়াৰ টেকনিচিয়ানে বা ষ্টাফ দিয়ে পৰিচালনা কৰিছে, নহ'লে কিয় মত থাকিব? গভৰ্ণমেণ্টে চৰকাৰেতো দিছে আমাক সুবিধা, চৰকাৰৰ দোষ নাই, কিন্তু পৰিচালনাৰ কাম কৰিলে এইবিলাক পৰিচালনাৰ কাৰণে এইবিলাক হৈ আছে। চৰকাৰী মেচিন, চৰকাৰী সুবিধা দিছে, এক্স-ৰে আছে, ইয়াত ছ'ন'গ্ৰাফি আছে, ইয়াত একো নহয়। কিয়? পৰিচালনা কৰা আমাৰ দেখাৰ কাৰণে দিছে নেকি? আমি হ'ল জেনেৰেল পাব্লিক, আমি সিমানখিনি জানো। এতিয়া আজি গম পালোঁ, আজিহে কৰি আছে বহিৰাজ্যক দিছোঁ। কোনে কোম্পানী বোলে, কোনে চলাই, আজিহে গম পালোঁ। আপোনালোকে অহাৰ পিছতহে গম পালোঁ। আমাকতো নকয়, আমি সুধিলে, পাব্লিক সুধিলে জানে কেনেকৈ বিহেভ কৰে। আমি ফোন কৰিছোঁ, যেতিয়া পাব্লিক হিচাপে ফোন কৰিছোঁ, তেতিয়া যি বিহেভ কৰিছিল মোক, কমপ্লেইন দিব কৈছিলোঁ, কয় জইণ্ট ডাইৰেক্টৰ যাওক। মই এক্সৰেৰ কাৰণে এতিয়া 80 কিলোমিটাৰ ধুবুৰীত যাম কমপ্লেইন দিবৰ কাৰণে, এনেকুৱা কথা। ইনচাৰ্জটো ইয়াত 2জন আছে, SDM ছাৰ আছে একজন, মছজিদৰ কথা হৈছে আহমেদ ছাৰৰ লগত কথা কৈছোঁ, ইণ্ডোৰ ইনচাৰ্জ তেখেত আছিল। দাবী মানে কি হয়, এইটো ভাল কৰাৰ যদি চেষ্টা কৰক, নকৰিলে একেবাৰে ক্লজ কৰি দিয়ক। ইয়াত এক্স-ৰে নাই বুলি কৈ দিলে হ'ল। আৰু ছ'ন'গ্ৰাফি একে অৱস্থা। ছ'ন'গ্ৰাফি আছে, এটা মেচিন আছে, যে ইয়াত কেইদিনমান আগত ডিচি আহি একেবাৰে চিজাৰিং কেছ হ'ব। আপোনালোকে জানে, গোটেই অসমত একে ঢোল ফটাই কিনে বজালে, আপোনালোকে নিউজতো বজাইছে চাপৰ চিজাৰিং হয় বুলি। 7 দিন বা কেইদিনমান কৰিলে আগত চালে পাব, কেইটামান কৰাৰ পিছত আজিলৈকে আৰু চিজাৰিং নহয়। তাৰপিছত ছ'ন'গ্ৰাফিটো বন্ধ হৈ গ'ল। সেই একে হিচাপত মানুহে ছ'ন'গ্ৰাফি বাহিৰত চলি আছে, কিন্তু আমি সঠিককৈ ক'ব নোৱাৰোঁ নহয়। কিন্তু যিখিনি সুবিধা আছে, আমি সেইখিনি সুবিধা নাপাওঁ। কিয়? আশা কৰ্মীবিলাকক চাওঁ, আমি ডেলিভাৰী পেচেণ্টবিলাকক লৈ সিহঁতে ছ'ন'গ্ৰাফি চেণ্টাৰবিলাকত যায় বাহিৰত। হস্পিটেলৰ ছ'ন'গ্ৰাফি কিহৰ কাৰণে? নে মেচিনৰ কিবা বেলেগ? সিহঁতৰ প্ৰাইভেটৰ মেচিনটো বেলেগ, হস্পিটেলৰ মেচিনটো বেলেগ, কিন্তু কিবা আছে নেকি? গোপন বস্তু 100% আছে হেন লাগে। তেনেকুৱা কিবা হ'ব, নহ'লে কিয় বন্ধ হ'ব? চৰকাৰে চব বস্তু দিছে, দিয়া সত্ত্বেও সিহঁতে কাম নকৰে। উল্লেখ্য যে ধুবুৰী জিলাৰ চাপৰ সামূহিক চিকিৎসালয়ত ৰোগী চোৱাৰ বাবদ আটক-ধুনীয়াকৈ এটা OPD, চিজাৰিঙৰ বাবদ আটক-ধুনীয়া ঘৰ, এক্স-ৰেৰ বাবদ ধুনীয়াকৈ ঘৰ বনাই প্ৰতিটো বিভাগৰ সন্মুখত ধুনীয়াকৈ ফলক মাৰি থোৱা আছে যদিও চিকিৎসক আৰু টেকনিচিয়ানৰ অভাৱত এক প্ৰকাৰ ফুলদানিত পৰিণত হৈছে এইসমূহ সুবিধা।
বিভিন্ন সমস্যাৰে জৰ্জৰিত চাপৰ চিকিৎসালয়খনলৈ কুদৃষ্টি নিক্ষেপ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ জনাইছে চাপৰৰ এই অঞ্চলবাসী ৰাইজে। বাতৰি বন্ধ হৈ আছে। মানুহে অভিযোগ কৰিছে ছমাহৰ পৰা বন্ধ হৈ আছে। ছমাহ আপুনি ৰেকৰ্ড চাওক, আপোনালোকে ৰেকৰ্ড চাওক, ছমাহ ধৰি বন্ধ হৈ আছে নে এমাহ ধৰি বন্ধ হৈ আছে? কিহৰ কাৰণে বন্ধ হৈ আছে? মেচিনটো বেয়া হৈ আছে, ইয়াৰ মেচিনটো। আৰু এই বাকী এক্সৰে মেচিনবোৰ এইটো এমাহ আগত বেয়া হৈছিলে, পিছে এইটো ঠিক হৈছে। কোনটো কোম্পানীৰ আণ্ডাৰত এইটো কাম চলি আছে? এইটো কৃষ্ণ কোম্পানীৰ আণ্ডাৰত কাম চলে। লগতে এইটোৰ নাম কি? এইটো NHM আৰু আমাৰ কৃষ্ণ যিটো ডায়েগনষ্টিক চেণ্টাৰ দুটাৰ মাজত মানে টাই আপ আছে, হয়। এইটো কোম্পানীৰ আণ্ডাৰতে হৈ আছে। এইটো আপোনালোকৰ কৃষ্ণ কোম্পানীৰ গাফিলতিৰ কাৰণে বৰ্তমান বন্ধ হৈ আছে। না, এইটো ছাৰ্ভিচ ইঞ্জিনিয়াৰ আহিব, সাৰ্ভিচ দিব লাগে না, আহিছে নে নাই? আহিব কালি পৰহিৰ ভিতৰত আহিব। এক মাহৰ পিছে পিছে আহে মানে কিবা বস্তু খাৰাপ হ'লে গোটেই অসমত ঠিক কৰি আছে ন, টাইম লাগে। এজন মানুহে নাই, মানুহ আছে, সেইটো বেলেগ এইটো বেলেগ। সাৰ্ভিচ ভাল হোৱাৰ কাৰণেতো আপোনাৰ কোম্পানীৰ চৰকাৰে দায়িত্ব অৰ্পণ কৰিছে। টাইম লাগিব না, 7 দিন 10 দিন লাগে। কোম্পানীৰ নামটো কৃষ্ণ ডায়েগনষ্টিক চেণ্টাৰ, ক'ত আছে? সেইটো হেড অফিচটো পুনে, মহাৰাষ্ট্ৰ। ব্যুৰো ৰিপৰ্ট, প্ৰাইম আসাম।